মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বুধবাৰে সম্বোধন কৰে এখন গুৰুত্বপূৰ্ণ সংবাদমেল। এই সংবাদমেলত মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনিক আনুষ্ঠানিক অনুমোদন প্ৰদান কৰাৰ কথা ঘোষণা কৰে হিমন্ত বিশ্ব শৰ্মাই। এই আঁচনি অনুসৰি উচ্চতৰ মাধ্যমিক পৰ্যায়ৰ ছাত্ৰীয়ে মাহে 1000 টকাকৈ লাভ কৰিব। স্নাতক পৰ্যায়ৰ প্ৰতিগৰাকী ছাত্ৰীয়ে মাহে 1250 টকাকৈ আৰু স্নাতকোত্তৰত লাভ কৰিব 2500 টকাকৈ ধন। প্ৰতি মাহৰ 11 তাৰিখে বেংক একাউণ্টত জমা হ'ব ধন। বিবাহিত কোনো ছাত্ৰী নাইবা কলেজ এৰা ছাত্ৰীয়ে নাপাব এই আঁচনিৰ সুবিধা। অৱশ্যে স্নাতকোত্তৰত বিবাহিত ছাত্ৰীয়েও লাভ কৰিব এই ধন। বিএডত নামভৰ্তি কৰা সকলেও লাভ কৰিব এই ধনৰাশি। জুন জুলাই মাহ বাদ দি বাকী 10 মাহে লাভ কৰিব এই ধন। ইয়াৰ বাবে 300 কোটি টকা ধাৰ্য। এই বছৰৰে 11 অক্টোবৰত লাভ কৰিব প্ৰথম কিস্তিৰ ধন। ভেঞ্চাৰ কলেজত পঢ়া ছাত্ৰীসকলেও লাভ কৰিব এই চৰকাৰী সুবিধা। অৱশ্যে প্ৰধান শিক্ষকৰ পৰা ইয়াৰ বাবে ল'ব লাগিব প্ৰমাণপত্ৰ। মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনিৰ নামত এটা পৰ্টেল খোলা হ'ব আৰু তাতে লাভ কৰিব আবেদন পত্ৰ। ইফালে সংবাদমেলত মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰে যে এইবাৰ প্ৰায় 50,000 ছাত্ৰীয়ে লাভ কৰিব স্কুটি। এইবাৰ 60% নম্বৰ লাভ কৰা সকলেও পাব স্কুটি। অহা বৰ্ষত 75% নম্বৰ লাভ কৰা সকলেহে স্কুটি লাভ কৰিব। বন্ধুসকল, যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু এনে ধৰণৰ নতুন ভিডিঅ' পাবলৈ হ'লে এই চেনেলটো ছাবস্ক্ৰাইব কৰিব।